Sudem Barabaram Jengaba दुलाराय बर' फरायसा आफादा गाहाय मावखुलि बड'फा हाउसजों लोगोसे गासैबो आसामनि जिल्ला एबसुनि मावख'आव दखरा आरो दालाइसा आफादनि मावख'आव दिनै आलारि बाथि सावनानै इसोरनि खाथियाव जों आरज गाबनाय मोनसे हाबाफारि लादों। मानो होननानै बुङोबा थांनाय 27 जानुवारियाव बर'फोरनि थामथि जे गोरोबथा बे गोरोबथाया जालांदोंमोन। नाथाय बे गोरोबथानि उनाव जिहेतु मुलुगनाङैनो COVID-19 महामारी भाइरासआ गोसारनायखाय सुक्तियाव थाखानाय जेफोर दफाफोर बे दफाफोरखौ मावफुंनायाव आख' फाख' जादोंमोन। दासिमहालागै जोङो नुनो मोन्दों दफायाव थाखानाय बायदियै सेपारेट डाइरेक्टरेट फर बर' मिडियाम बियो जानानै थांबाय। जइन्ट मनिटरिं जे कमिटि बेखौ दानायनि थाखाय बेबस्था लाबाय। बिनि अनगायै गुबुन गुबुन दफाफोरखौ मावफुंनो थाखाय भारत सरकारा आरो आसाम सरकारा जेबो बेबस्था लानो हायाखैमोन। जेरै गाहाय जोंनिया सनितपुर आरो बिश्वनाथ जिल्लाया बिटिआरआव हाबनांगौ, बिनि थाखाय कमिसन मोनसे दानांगौ, बेखौ दाबो दाफुंनो हानाय जायाखै। बर' कसारि अट'नमास काउन्सिल जानांगौ, बेबो दाबो जायाखै। बर' मन्त्रि दङ WPT डिपार्टमेन्टनि चन्दन ब्रह्म, बिथाङा कमतापुर अट'नमास काउन्सिलखौ दानानै होबाय। मरानफोरनि थाखाय अट'नमास काउन्सिल दाना होबाय, मटकफोरनि थाखाय काउन्सिल दानानै होबाय। नाथाय सुक्तियाव थाखानायब्लाबो बर' कसारि अट'नमास काउन्सिलखौ चन्दन ब्रह्मआ दानानै होआखै। बेयाव मा जाहोन दं जेबो मिथिया, जों बुंनो हाया। सत्तेও बर' कसारि अट'नमास काउन्सिलটো নহ'ল। সেইকাৰণে আমি চৰকাৰক বাৰে বাৰে আহ্বান জনাইছোঁ। কাৰ্বি আংলং আৰু ডিমা হাছাওত থকা বড়োসকল ST হিলছৰ ষ্টেটাছ তেওঁলোকে পাব লাগিছিল, সেইটো নহ'ল। আৰু এই ধৰণৰ বহুতো আমাৰ দফাবিলাক আছে, যি দফাবিলাক এতিয়ালৈকে কাৰ্যকৰীকৰণ কৰা হোৱা নাই। জানুৱাৰী মাহত হোৱা যি চুক্তি, সেই চুক্তিৰ দফাবিলাক আজিলৈকে যিহেতু নহ'ল, তাৰ কাৰণে আমি সময়ে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত আলোচনা কৰিছিলোঁ আৰু তেওঁলোকক অতি সোনকালে এই দফাবিলাক ৰূপায়ণ কৰিব লাগে, তাৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ। কিন্তু আমি যোৱাকালি দেখিবলৈ পাইছোঁ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, অসমৰ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, অসমৰ চিফ ছেক্ৰেটাৰী ডাঙৰীয়াক তেওঁলোকক দিল্লীলৈ মাতি লৈ গৈ বিটিআৰ চুক্তিৰ সম্পৰ্কে তেওঁলোকৰ লগত আলোচনা কৰিলে আৰু তেওঁ নিৰ্দেশ দিছে যে অসম চৰকাৰক অতি সোনকালে 1 মাহৰ ভিতৰত বিটিআৰ চুক্তিত থকা দফাবিলাক কাৰ্যকৰীকৰণ কৰিব লাগে বুলি তেওঁ নিৰ্দেশ দিছে। আৰু যোৱাকালি অসম চৰকাৰৰ হৈ শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে মিলি পেলাই 1 মাহৰ ভিতৰত বড়োসকলৰ যি চুক্তি, বিটিআৰৰ যি চুক্তি, সেই চুক্তিত থকা দফাবিলাক কাৰ্যকৰী কৰা হ'ব বুলি তেওঁ যোৱাকালি কোৱাৰ কাৰণে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ। লগতে যেন ঈশ্বৰে আশীৰ্বাদ কৰে তাৰ কাৰণে আজি আমি আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আমি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াই বিটিআৰ চুক্তিত তেওঁ নিজেই আগভাগ লৈছিলে। তেওঁ চুক্তিৰ দিনাখন তেওঁ আছিলে। তেওঁৰ লগত প্ৰাক্তন এপছুৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই 3 বাৰ আলোচনা কৰিলে আৰু তেওঁ আশ্বাস দিছে যে কম সময়ৰ ভিতৰতে বড়োসকলৰ যি বিটিআৰ চুক্তি, সেই চুক্তিত থকা দফাবিলাক কাৰ্যকৰী কৰা হ'ব বুলি তেওঁ প্ৰমোদ বড়ো ডাঙৰীয়াক নেতৃত্বত যোৱা দলক তেওঁ আশ্বাস দিছিলে। আৰু সেইটো আমি যোৱাকালি দেখিবলৈ পালোঁ যে তেওঁ স্বয়ং অসমৰ মুখ্যমন্ত্ৰী, স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াসকলক মাতি পেলাই তেওঁ নিৰ্দেশ দিয়াটো আমি যোৱাকালি যিহেতু আমি দেখিবলৈ পাইছোঁ, সেইকাৰণে আমি বিশ্বাস কৰিছোঁ যে 1 মাহৰ ভিতৰত তেওঁলোকে যি সময়সীমা বান্ধি লৈছে, সেই সময়সীমা বান্ধি লোৱাৰ ভিতৰত আমাৰ দফাবিলাক বাস্তৱত ৰূপায়ণ হ'ব বুলি আমি আশাবাদী। থেংক ইউ।